এয়া জুবলিয়া কান্দোলত ভাঙি পৰিছে প্ৰতিগৰাকী কান্দোলত ভাঙি পৰিছে এই দৃশ্যসমূহ একেলগে তেওঁলোকে যথেষ্ট সময় কটাইছিলে তেওঁলোকে একেলগে বহু সময় কটাইছিলে বহু গান জুবলি জুবিন জ্যোতি বুলি ক'লে সমগ্ৰ অসমত এক বিখ্যাত আছিলে জুবলি জুবিন জ্যোতি এই জুবলি জুবিন জ্যোতি আজি জুবলি ভাঙি পৰিছে আমি দেখুৱাইছোঁ প্ৰথম দিনাখনৰ পৰাই আচলতে এক প্ৰকাৰ অসমৰ সাংস্কৃতিক জগতৰ এই জড়িত লোকসকলে এক প্ৰকাৰ কান্দোলত ভাঙি পৰিছে আৰু এই মুহূৰ্তটো এই যি শেষৰখন ছবি দাদাৰ শেষৰখন ছবি উপভোগ কৰি কোনো প্ৰতিজনৰ চকুত চকু পানী আৰু এই দৃশ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক কেলভিন ছবি গৃহৰ পৰা আৰু ৰৈ বিনালেৰ সমগ্ৰ টীমটোৱে এই ছবিখন উপভোগ কৰিলে লগত গৰিমা শইকীয়া গাৰ্গ সহ পৰিচালক ৰাজেশ ভূঞাৰ সৈতে এই মুহূৰ্তত সকলো তেওঁলোক আছে গতিকে এই যি দৃশ্য সেই দৃশ্যসমূহ আচলতে এই দৃশ্যসমূহ এয়া দাদাক হেৰুৱাই সকলো ম্ৰিয়মান হৈ পৰিছে এয়া জুবলিয়া কান্দোলত ভাঙি পৰিছে প্ৰতিগৰাকী কান্দোলত ভাঙি পৰিছে এই দৃশ্যসমূহ একেলগে তেওঁলোকে যথেষ্ট সময় কটাইছিলে তেওঁলোকে একেলগে বহু সময় কটাইছিলে বহু গান জুবলি জুবিন জ্যোতি বুলি ক'লে সমগ্ৰ অসমত এক বিখ্যাত আছিলে জুবলি জুবিন জ্যোতি এই জুবলি জুবিন জ্যোতি আজি জুবলি ভাঙি পৰিছে আমি দেখুৱাইছোঁ প্ৰথম দিনাখনৰ পৰাই আচলতে এক প্ৰকাৰ অসমৰ সাংস্কৃতিক জগতৰ এই জড়িত লোকসকলে এক প্ৰকাৰ কান্দোলত ভাঙি পৰিছে আৰু এই মুহূৰ্তটো এই যি শেষৰখন ছবি দাদাৰ শেষৰখন ছবি উপভোগ কৰি কোনো প্ৰতিজনৰ চকুত চকু পানী আৰু এই দৃশ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক কেলভিন ছবি গৃহৰ পৰা আৰু ৰৈ বিনালেৰ সমগ্ৰ টীমটোৱে এই ছবিখন উপভোগ কৰিলে লগত গৰিমা শইকীয়া গাৰ্গ সহ পৰিচালক ৰাজেশ ভূঞাৰ সৈতে এই মুহূৰ্তত সকলো তেওঁলোক আছে গতিকে এই যি দৃশ্য সেই দৃশ্যসমূহ আচলতে এই দৃশ্যসমূহ এয়া দাদাক হেৰুৱাই সকলো ম্ৰিয়মান হৈ পৰিছে